নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, আজি লৈ আহিছোঁ গুৰুত্বপূৰ্ণ জিকে অৰ্থাৎ জেনেৰেল নলেজৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইটামান লৈ আহিছোঁ। আপুনি যদি অসম গভৰ্ণমেণ্টৰ যিকোনো ধৰণৰ চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে, আজি লাভ কৰিব কিছুমান গুৰুত্বপূৰ্ণ জেনেৰেল নলেজৰ প্ৰশ্ন। আহকচোন জেনেৰেল নলেজৰ প্ৰশ্নকেইটা সকলোৱে লাভ কৰক শুদ্ধ ইনফৰমেশ্যন। আহক এতিয়া গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ মাজলৈ। সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া পুথি বনফুল। সীমান্ত সুৰক্ষা বাহিনী BSF কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ উত্তৰ 1965 চনত। কাৰ্বি জনগোষ্ঠীৰ কোনটো প্ৰধান উৎসৱ মৃতকৰ আত্মাৰ শান্তি কামনা কৰাই পতা হয়? ইয়াৰ উত্তৰ চামতকান। মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ 2000 চনত। ৰঘুদেৱ কাৰ পুতেক আছিল? ইয়াৰ উত্তৰ চিলাৰায়। তলৰ কোনটো ধূমকেতু ৭৪ বছৰ মূৰে মূৰে দেখা যায়? ইয়াৰ উত্তৰ হেলিৰ ধূমকেতু। হেম সৰস্বতীয়ে কোনজন কমতা ৰাজ্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? ইয়াৰ উত্তৰ দুৰ্লভ নাৰায়ণ। মনত ৰাখিব, হেম সৰস্বতীয়ে কোনজন কমতা ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? মনত ৰাখিব, ইয়াৰ উত্তৰ দুৰ্লভ নাৰায়ণ। দৰঙী ৰাজবংশীৰ কোনে লিখিছিল? ইয়াৰ উত্তৰ সূৰ্যখৰী দৈৱজ্ঞই। তলৰ কোনজন ভাষা আন্দোলনৰ শ্বহীদ? ইয়াৰ উত্তৰ ৰঞ্জিত বৰপূজাৰী। ষষ্ঠী মহোৎসৱ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত? ইয়াৰ উত্তৰ কাজিৰঙা। আভ্যাস কুমাৰী গাংগুলী তলৰ কোনজন ব্যক্তিৰ প্ৰকৃত নাম? ইয়াৰ উত্তৰ কিশোৰ কুমাৰ। প্ৰশ্নটো আকৌ কৈছোঁ, আভাস কুমাৰ গাংগুলী তলৰ কোনজন ব্যক্তিৰ প্ৰকৃত নাম? ইয়াৰ উত্তৰ কিশোৰ কুমাৰ অৰ্থাৎ কিশোৰ কুমাৰ। মনত ৰাখিব। ভাৰতৰ সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী? ইয়াৰ উত্তৰ সুচেতা কৃপালনী। মনত ৰাখিব, সুচেতা কৃপালনী ভাৰতৰ সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী। IRDPৰ সম্পূৰ্ণ নামটো কি? মনত ৰাখিব, ইণ্টাৰগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেম। মনত ৰাখিব, ইণ্টাৰগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ শ্বৰ্ট নেম IRDP সম্পূৰ্ণ নাম হয়। বিশ্ব ঐতিহ্য দিৱস কোনে তাৰিখে পালন কৰা হয়? আকৌ কৈছোঁ, বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰ 18 এপ্ৰিল। ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ উত্তৰ প্ৰধানমন্ত্ৰী। কোনজন আহোম স্বৰ্গদেউৰ দিনৰ পৰা হিন্দু শকাব্দ ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিল? ইয়াৰ উত্তৰ চুহুংমুং। মনত ৰাখিব, চুহুংমুং স্বৰ্গদেউৰ ৰাজত্বৰ দিনতেই হিন্দু শকাব্দ ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিল। মনত ৰাখিব, উত্তৰ চুহুংমুং। অসম বুৰঞ্জীত জলম বঁটা বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱা। মনত ৰাখিব, কীৰ্তিচন্দ্ৰ বৰবৰুৱাক জনম বঁটা বুলি কোৱা হয়। বদন বৰফুকনক কাৰ দ্বাৰা হত্যা কৰোৱা হৈছিল? ইয়াৰ উত্তৰ ৰূপ সিং ছুবেদাৰ। মনত ৰাখিব, ৰূপ সিং ছুবেদাৰ উত্তৰ হৈছে। ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্যসমূহ কোনটো সংশোধনীৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হয়? ইয়াৰ উত্তৰ 42 নং। কোনখন ঠাইক স্কটলেণ্ড অফ আছাম বুলি কোৱা হয়? ইয়াৰ উত্তৰ হাফলং। কৃষক মুক্তি সংগ্ৰাম সমিতি গঠন কৰা হৈছিল? ইয়াৰ উত্তৰ 2005 চনত। মনত ৰাখিব, খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি? ইয়াৰ উত্তৰ ভাইটি। এইকেইটাই আছিল গুৰুত্বপূৰ্ণ প্ৰশ্নকেইটাৰ পৰা যদি অকণমান হ'লেও উপকৃত হৈছে, প্লিজ প্ৰশ্নকেইটা বন্ধুবৰ্গলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব। আপুনি যদি যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে, এই জিকে নলেজৰ কুৱেশ্যনকেইটা খুব ইম্পৰ্টেণ্ট, কাৰণ পৰীক্ষাত অতি 20 নম্বৰ হ'লেও জিকে প্ৰশ্ন আহি থকা দেখিবলৈ পোৱা গৈছে। সেইবাবে জিকে প্ৰশ্নকেইটা বহুত ইম্পৰ্টেণ্ট। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন পাই থাকিবলৈ আমাৰ চেনেল ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, সম্পূৰ্ণ বিনামূলীয়া, আৰু লগতে আমি শুদ্ধ তথ্য দিবলৈ চেষ্টা কৰোঁ। ইতিমধ্যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰা আৰম্ভ কৰি বৰ্তমান যি এক্সাম আহি আছে, আমি সকলোখিনি আপোনালোকলৈ সবিস্তাৰে প্ৰকাশ কৰিম এই চেনেলটোত। ধন্যবাদ।